এতিয়া কথাই এইটো ঘৰত তোমাৰ চাবলৈ পৰিয়াল ৰাতিপুৱা ওলাই গ'ল পাৰিলো আজি গাখীৰ অসুবিধাটোকে যি হাত ভৰালো ভৰাওঁতে এতিয়া ঘৰৰ পৰিয়ালো নাই কিবাতে নন্দ ৰজা ঘৰলৈ গ'ল ভৰাই থৈছে তাকে টেষ্ট কৰোঁ বুলি দিলো হাতটো ভৰাই যি ভৰালো সোমাই থাকিলে এতিয়া ওলাব পৰা নাই সুবিধাটো পাই হাতটো ভৰাইছো নালাগে নালাগে দেই তুমি নন্দ ৰজা ঘৰত এখন গোটেইখন উলিয়াবা মই যাম বান্ধৰ হাতে চিনেমা পাইছো নালাগে 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 মই মন্দিৰলৈ খাবলৈ নালাগে 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 হাতেহে যাব এতিয়া সুখন পাইছো সুখন এতিয়া পাইছো দেই কিনিলে নাই বেলেগৰ পৰা আনিলে এইটো ঘোঁৰা হয় এইটো ঘোঁৰা মোবাইল নহয় নহয় এই ছাগলীৰ পৰা ছাগলীৰ পৰা ঘোঁৰা কিনিছা ছাগলীৰ পৰাই দিলে তাকে লৈ গ'ল খালি মই কিনোতে ঘোঁৰাই আছিলে এতিয়া চাবলগীয়া হৈছে পিছে ঘোঁৰাটো ৰখীয়া মূল্য অভ্যাসটো আছে নেকি মোৰ বেয়া ঘোঁৰা নহয় বান্ধৱ নন্দ ৰজা চন্দ্ৰ ৰজা এইটো বান্ধৱ গ'লে ৰজা ঘৰ গেলি যায় চাবা দেই ক'ত গৈ আছো বাৰু দেই